দাদাৰ ইয়াতে বেলেগ এটা কেৰেক্টাৰ পাব আপোনালোকে দেখিছে বাৰু টিজাৰত দেখিছে বেলেগ আহি পালোঁ পাঠশালাৰ পৰা ডাইৰেক্ট গুৱাহাটী জালুকবাৰীত আছোঁ আৰু সন্ধিয়া গৈ আছোঁ কি চাবলৈ অগ্নিবাণ তো আহি পালোঁ কেলভিন গ'ল্ড চিনেমা হলত আহিছোঁ আৰু আমাৰ চিনেমাখনৰ প্ৰিমিয়াৰ শ্ব' আছে সৰু সৰু কেৰেক্টাৰ কৰিছোঁ বাট ওলাওঁতে নাই সেইটো চাই লওঁ তাৰপিছত দেখুৱাম আপোনালোকক নোলালেও কথা নাই বাট চিনেমাখনৰ লগত জড়িত আছোঁ যিহেতুকে অলপ কাক কাক লগ পাওঁ দেখুৱাই আছোঁ কি খবৰ ভাল ন আমার কালারিস না মেন অগ্নিবাণ যোৱাকালিলৈকে এই চিনেমাখন আমাৰ আছিল আৰু আজিৰ পৰা আপোনালোকৰ চিনেমা আৰু কাক লগ পাইছোঁ চাওক আৰু এইপিনে আছে এইটো দাদাহঁত চাবলৈ আহিব অগ্নিবাণ বহুত ধুনীয়া চিনেমা আমি সকলোৱে চাই বহুত ভাল পালোঁ কাহিনী ষ্টৰি লাইন অল এভৰিথিং ডাইৰেকশ্যন চব 6 তাৰিখৰ পৰা অল অসমৰ মানে চবেই গেৰত লাগিব গতিকে যিসকলে চাম বুলি ৰৈ আছিল সেইসকলক অনুৰোধ জনাইছোঁ চাবলৈ কাৰণ চাই পেলাই নিৰাশ নহয় গতিকে আপোনালোকে চাই আকৌ আন 10জনক ক'ব যে এইখন ছবি চাব লাগে গতিকে আপোনালোকেও চাব আহক অগ্নিবাণ